Hello friends, বন্ধু-বান্ধৱীসকল, মই আজি এইটো ভিডিঅ'ত চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ এটা বিশেষ টপিক আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি কোনোবাই মোৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি অল অপশ্যন সিলেক্ট কৰি ৰাখিব। তেন্তে বলকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি মই এইটো ভিডিঅ'ত মাছলৰ চাহিদাৰ পৰ্যায় অৰ্থাৎ সোপান তত্ত্বটো এইটো ভিডিঅ'ত আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। মাছলৰ এই তত্ত্বত মানুহৰ জৈৱিক চাহিদাসমূহ কেনেধৰণে অৰ্থাৎ কেইটা পৰ্যায়ত আছে তাক লৈ তেখেতে আলোচনা কৰিছে। আমি প্ৰথম পৰ্যায়ত দেখা পাইছোঁ যে ফিজিঅলজিকেল নিডছ। ইয়াত আছে আমাৰ জৈৱিক চাহিদা, খাদ্য, পানী, উচ্চতা, বিশ্ৰাম ইত্যাদি। নেক্সট আছে আমাৰ নিৰাপত্তাৰ চাহিদা, সেফটি নিডছ। ব্যক্তিগত অৰ্থাৎ আৰ্থিক নিৰাপত্তা, মানসিক সুৰক্ষা ইত্যাদি ক্ষেত্ৰত এই নিৰাপত্তাৰ চাহিদা প্ৰয়োজন কৰে। এই চাহিদা দুটা আকৌ জৈৱিক চাহিদা বুলিও কোৱা হয়। আমাৰ নেক্সট এটা চাহিদা আছে, এইটো হ'ল belongingness and love needs. ইয়াতে আছে আমাৰ সন্মানৰ চাহিদা, ইয়াতে আছে আমাৰ সামাজিক চাহিদা, ঘনিষ্ঠ সম্পৰ্ক, বন্ধুত্ব ভাৱ, বন্ধু বান্ধৱৰ সৈতে হোৱা কিছুমান ঘনিষ্ঠ সম্পৰ্কৰ চাহিদা ইত্যাদি। নেক্সট আছে আমাৰ ষ্টিম নিডছ। ইয়াত আছে আমাৰ সন্মানৰ চাহিদা। ইয়াতে খ্যাতি, মৰ্যাদা, কীৰ্তি সম্পন্ন কামবোৰ আৰু অনুভৱৰ জৰিয়তে মানুহৰ যি সন্মানৰ চাহিদা বিচাৰে, এইটো হ'ল আমাৰ মানসিক চাহিদা। আৰু ইয়াক সামাজিক আৰু সন্মানৰ চাহিদা দুয়োটাক একেলগে মানসিক চাহিদা বুলিও কোৱা হৈছে। শেষত আছে আত্ম উপলব্ধি চাহিদা অৰ্থাৎ সেল্ফ ইকুৱেলাইজেশ্যন। ইয়াতে আছে আত্ম উপলব্ধি চাহিদা, ব্যক্তি নিজৰ সম্ভাৱনাপূৰ্ণ প্ৰতিফলন, সৃজনশীল কাৰুকাৰ্য ইত্যাদি। এইটো আকৌ আত্মতৃপ্তিৰ চাহিদাও বুলি কোৱা হৈছে। এই তিনিটা পৰ্যায় এই মাছলৰ পাঁচটা পৰ্যায় তিনিটা ভাগত বিভক্ত কৰা হৈছে। প্ৰথম দুটাক জৈৱিক চাহিদা বুলি কোৱা হৈছে, তাৰপিছত নেক্সট দুটা চাহিদাক মানসিক চাহিদা বুলি কোৱা হৈছে, আৰু নেক্সট এটা আছে আত্ম উপলব্ধিৰ চাহিদা, সেল্ফ ইকুৱেলাইজেশ্যন। এইটো হ'ল আমাৰ আত্মতৃপ্তিৰ চাহিদা। এইকেইটা পৰ্যায়ত তেখেতৰ চাহিদাৰ সোপান তত্ত্বটো আগবঢ়াইছে। তেখেতৰ এই তত্ত্বৰ ওপৰত যোৱা আসাম টেটত 2019 আসাম টেটত এটা কুৱেশ্যন আহিছিল। এই কুৱেশ্যনটো আপোনালোকক মই ইয়াতে উল্লেখ কৰি দেখুৱাই দিম, আপোনালোকে চাই ল'ব আৰু তাৰ পৰা এনচাৰটো বিচাৰি উলিয়াব পাৰিব। গতিকে এই তত্ত্বটো মাছল'ৱে 1954 চনত মটিভেশ্যন এণ্ড পাৰ্চনেলিটি তেখেতৰ এখন বিখ্যাত কিতাপখনত প্ৰথমতে প্ৰকাশ কৰিছিল 1954 চনত। আপোনালোকে মনত ৰাখিব। গতিকে আপোনালোকে ইয়াৰ ওপৰত নেক্সট যেটো আমাৰ স্পেচিয়েল টেট সমাগত হৈ আছে, গতিকে এই টেটত ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে। গতিকে
যোৱা আসাম টেটত যিহেতু ইয়াৰ পৰা এটা কুৱেশ্যন আহে, গতিকে আপোনালোকে এইটো ভালদৰে চাব, ইয়াৰ পৰ্যায়কেইটা মনত ৰাখিব। গতিকে আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি অল অপশ্যন চিলেক্ট কৰি ৰাখিব। আজিলৈ থেংক ইউ।